Excuse me. Hello, ma'am. Hello. আপোনাৰ পইচা পৰিছে। Excuse me, ma'am. Hello, ma'am. Excuse me. আপোনাৰ পইচা পৰিছে 200 টকা। এক সেকেন্ড ৰবাচোন কি হল আপুনি গমে পাইছে মই ফোনত কথা পাতিছো বাৰে বাৰে মাতি কেনে কিয় ডিস্টার্ব কৰিছে কি হৈছে আপোনাৰ এই তাতে আপোনাৰ 200 টকাটো পৰিছে সেইকাৰণে মই আপোনাক মাতি আছো। ও 200 টকা এই 200 টকাৰ কাৰণে আপুনি মোক ইমান মাতি আছে 200 টকা উঠোৱাৰ মোৰ সময় নাই আপুনি লৈ লওক আপোনাক লাগি যদি বাপৰে বাপ বাইদেউ আপোনাৰ চাগে বহুত পইচা ন সেইকাৰণে আপোনাৰ 200 টকাটো উঠোৱা সময় নাই আপুনি কি কাম কৰে আৰে আপুনি কি কৈ আছে মোক কি দেখাত কাম কৰা যেন লাগিছে নেকি মোৰ পাপাৰ ইমান ডাঙৰ বিজনেছ আছে আকৌ মোৰ কাম কৰিবলৈ কি দৰকাৰ এই 200 টকা 100 টকা পৰিলে মই হাতেদি উঠাবৰ কাৰণে সময় নাই গম পাইছেনে আপোনাক লাগে যদি আপুনি উঠাই লওক আপোনাৰ নিচিনা মানুহৰ কাৰণে চাগে 200 টকাটো বহুত ডাঙৰ বস্তু হ'ব পাৰে হয়নে আপোনাক চাগে লাগিব পাৰে আপুনি এটা কাম কৰক তাৰ পৰা উঠাই আপুনি ৰাখি দিয়ক আপোনাৰ কিবা কামত আহিব আৰু মোক এইবিলাক সৰু সুৰা কথাৰ কাৰণে প্লিজ ডিস্টার্ব নকৰিব বাইদেউ 1 মিনিট ৰবচোন এটো লগ বাইদেউ আপোনাৰ পইচাটো আপোনাৰ চাগে উঠাওতে লাজ লাগি আছিল সেইকাৰণে ময়ে উঠাই দিলো কিন্তু তথাপি আপুনি পইচা কেনেকৈ নকৰিব পইচা কেনেকৈ কৰিব নাপায় আপুনি 200 টকাটো লকচোন আপুনি কিবা পাগল নেকি হয় অলপমান তেতিয়াৰ পৰা মই কৈ আছো যে এইটো পইচা মোক নালাগে তাৰ পিছতো আপুনি গৈ কিনে যে পইচাটো মোক উঠাই দিছে কিয় মানুহৰ সময় নষ্ট কৰি বহুত ভাল পায় না তহঁতৰ নিচিনা ভিখাৰীবিলাকক চাগে এই 200 টকাৰ দৰকাৰ আছে মোক এইবিলাক কথা কৈ সময় নষ্ট নকৰিব তহঁতৰ নিচিনা বেকাৰ মানুহ আমি নহয় গম পাইছা তহঁতৰ বেকাৰ সময় থাকিব পাৰে আমাৰ সময় নষ্ট কৰাৰ দৰকাৰ নাই ইমান গৰম দিছে বাপৰে বাপ কুহিয়াৰ ৰসে খাই লৈ গ্লাছ এনেও বাছখন আহোঁতে সময় লাগিব দাদা এক গ্লাছ জুচ দি দিয়ক দি আছো ৰ'ব কোনটো দিম মেডাম ডাঙৰটো দিম না সৰুটো দিম এইটো লব বাইদেউ দাদা কিমান হল আপোনাৰ 100 টকা হৈছে ঠিক আছে মই জিপে কৰি আছো দাদা মানে হেৰি মোৰ ফোন পেৰ পৰা পইচাটো যোৱা নাই ঠিক আছে বাইদেউ আপুনি কেছ দি দিয়ক ওহো পইচাটোতো ঘৰতে থোৱা আহিলোঁ কেছ পইচা 1 টকা অনা নাই মোবাইল দাদা মোৰ মানে কেছ পইচা লগত 1 টকাও নাই এতিয়া কি কৰোঁ আপোনাক পইচাটো কালি দি দিলে হ'ব নেকি নাই বাইদেউ নহ'ব আপোনাৰ পইচা আজি দি যাব লাগিব নহ'লে মোক মালিকে গালি দিব মোক বাপৰে আপুনি 100 টকা এটাৰ কাৰণে এনেকুৱা কৰিছে এতিয়া মোৰ লগত কেছ পইচা নাই তো মই আপোনাক কেনেকৈ দিম আপোনাক কালি দি যাম বুলি কৈছোঁতো কিয় এনেকুৱা কৰিছে 100 টকা এটাৰ কাৰণে এইবিলাক মই একো নাজানো আপুনি খোৱাৰ আগতে ভাবিব লাগে ন আপোনাৰ তাত পইচা আছে না নাই এতিয়া খাই কিনে কৈ আছে মোৰ তাত পইচা নাই এনেকৈ নহ'ব বাইদেউ আপুনি পইচা দি কিনে যাব লাগিব আপুনি কৈ আছে 100 টকাৰ লগত কি কথা আছে আপোনালোকৰ কাৰণে 100 টকা পইচা কম হ'ব পাৰে কিন্তু আমাৰ কাৰণে 100 টকা বহুত পইচা আপুনি পইচা দি কিনে যাওক দাদা ইয়াৰ পৰা আপুনি পইচাটো কাটি লওক ঠিক আছে এইটো আপোনাৰ 100 টকা দাদা আপুনি ইমান আচৰিত হ'ব নালাগে এটা আপোনাৰে পইচা আৰু আপুনি অলপ আগত কৈছিলে নহয় কেতিয়াবা কামত দিব আপুনি থৈ দিয়ক সেইকাৰণে মই থৈ দিছিলা এতিয়া কামত দিছে আপুনি যদি এতিয়া এইখিনি সময়ত নাহিলে হয় মোৰ যে আজি লাষ্ট সমান সব গ'ল হয় আপোনাৰ দেউতাৰচোন বহুত পইচা মাত্ৰ 100 টকাৰ কাৰণে আৰু আপোনাৰ সন্মান যাবনে মোক আৰু এনেকৈ লাজ নিদিব দাদা মোৰ তাতো পইচা আছিলে কিন্তু জিপেটো কাম কৰা নাই তাৰ কাৰণে মই পইচাটো দিব পৰা নাই আপুনি জানেনে এনেকুৱা মানুহ আছে যোনে 10-20 টকা বচাবৰ কাৰণে গাড়ীত নাযায় খোজকাঢ়ি যায় আৰু আপুনি 200 টকাটো 200 টকা বুলি ভাবা নাই বাইদেউ চাওক 200 টকাই হওক 100 টকাই হওক লাগিলে 10 টকাই হওক আপুনি পইচাক সন্মান কৰা শিকক অলপ আগতে আপুনি সেই 200 টকাটো উঠাবৰ কাৰণে লাজ পাইছিলে এতিয়া চাওক এই 100 টকাৰ কাৰণে আপোনাক এই দোকানীজনে যাব দিয়া নাই সেইকাৰণে পইচা সন্মান কৰা শিকক আপুনি কেতিয়াও কতো বিপদতো নপৰে আৰু কতো লাজ নাপায় আপুনি আপুনি ঠিকে কৈছে দাদা আচলতে মই বহুত অহংকাৰী হৈ গৈছিলোঁ কিন্তু
কিন্তু আপোনাৰ কথাখিনি শুনিহে মই বুজিব পাৰিলোঁ যে মই কিমান ডাঙৰ ভুল কৰি আছিলোঁ আৰু আজিৰ পৰা আপোনাক মই কথা দিলোঁ এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ আপুনি মোক ইমানখিনি অনুভৱ কৰাৰ বাবে থেংক ইউ দেই আপুনি যি বুজি পাইছে সেইকাৰণে মোৰ বহুতেই ভাল লাগিল ঠিক আছে আহিছোঁ দিয়ক